Hello guys, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল টেক টেকনলজি লৈ। আয়ুষ্মান ডিজিটেল ভাৰত মিছন এতিয়া সম্পূৰ্ণ দেশতে আৰম্ভ হৈছে। ইয়াত আপোনাৰ হেলথ আইডি কাৰ্ড বনাব পাৰিব। দেশৰ সকলো হস্পিটেল, মেডিকেল ষ্ট'ৰ, ক্লিনিক্স, ডক্টৰছ আৰু নাৰ্ছকো ইয়াত সংযোগ কৰা হৈছে। ইয়াৰ ফলত আপোনাৰ এইটো লাভ হ'ব যেতিয়া আপুনি হস্পিটেল বা ক্লিনিকত যাব তেতিয়া আপোনাৰ মেডিকেল হিষ্ট্ৰী ৰেকৰ্ড লগত নাৰাখিলেও হ'ব। আপোনাৰ মেডিকেল হিষ্ট্ৰী ৰেকৰ্ড আপোনাৰ হেলথ আইডি কাৰ্ড ডিজিটেলি ৰেকৰ্ড হৈ থাকিব। তেতিয়া যিকোনো হস্পিটেল, ক্লিনিকত চেক কৰিব পাৰিব। এই ভিডিঅ'ত নিজৰ মোবাইল বা লেপটপৰ পৰাই অনলাইন হেলথ আইডি কাৰ্ড বনোৱাৰ কমপ্লিট প্ৰচেছ দেখাম। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাওক। বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰাৰ লগে লগে আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অফিচিয়েল ৱেবছাইট পাই যাব। এইটো অফিচিয়েল ৱেবছাইট হয়। ইয়াত হেলথ আইডি কাৰ্ড বনাবৰ কাৰণে ক্ৰিয়েট হেলথ আইডি কাৰ্ড নাও ইয়াত আপুনি ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে নেক্সট এখন পেজ খোল খাব। ইয়াত আপুনি দুটা অপশ্যন আছে। আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি মোবাইল নম্বৰ লিংক আছে তেন্তে আপুনি আধাৰ কাৰ্ডৰ সহায়ত বনাব পাৰিব, আৰু যদি লিংক নাই তেন্তে আপুনি মোবাইল নম্বৰ দি আপুনি ক্ৰিয়েট কৰিব লাগিব। আধাৰ কাৰ্ডৰ লগত আপুনি বনাবৰ কাৰণে জেনেৰেট আধাৰত ক্লিক কৰিব লাগিব। জেনেৰেট আধাৰত ক্লিক কৰাৰ লগে লগে নেক্সট এখন পেজ খোল খাব। নেক্সট ইয়াত আপোনাৰ আধাৰ নাম্বাৰ দিব লাগিব আৰু ভাৰ্চুৱেল আইডি দিব লাগিব। আধাৰ নাম্বাৰ বা ভাৰ্চুৱেল আইডি যিকোনো এটা এণ্টাৰ কৰিলে হ'ল। ইয়াত এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। টাৰ্মছ এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰিব লাগিব, আৰু ইয়াত এটা কেপচা আছে, আই এম নট এ ৰবট। এইটো আপুনি টিক কৰিব লাগিব আৰু ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে নেক্সট এখন পেজ খোল খাব। নেক্সট এই পেজখন খোল খাব। আধাৰ নম্বৰৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে তাত এটা OTP যাব। সেই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব আৰু ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ মোবাইল নম্বৰ এণ্টাৰ কৰিব লাগিব। তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। মোবাইল নম্বৰত এটা OTP যাব। সেই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াত গোটেই ফটো, নাম, ডেট অফ বাৰ্থ ইয়াত গোটেইখিনি শ্ব' কৰিব, আৰু ইয়াত এড্ৰেছৰ পৰা ধৰি গোটেইখিনি সম্পূৰ্ণ শ্ব' কৰিব। আপোনাৰ যদি কিবা ভুল হৈ আছে সেইটো এডিট কৰি ল'ব পাৰিব। ইয়াত এটা হেলথ আইডি বনাব লাগিব। স্ক্ৰীণত দেখুওৱাৰ দৰে এটা হেলথ আইডি বনাব লাগিব। ইয়াত এড্ৰেছটো শ্ব' কৰিব, ষ্টেট বা ডিষ্ট্ৰিক্ট ইয়াত গোটেইখিনি শ্ব' কৰিব। ইয়াত আপুনি ইমেইল আইডি দিব বিচাৰে যদি দিব পাৰিব, আৰু তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত নেক্সট এখন পেজ খোল খাব। ইয়াত কমপ্লিটলি আপোনাৰ হেলথ আইডি কাৰ্ড হৈ যাব, আৰু হেলথ আইডি নাম্বাৰ পাব, আৰু ইয়াত এইটো আপুনি ইউজ কৰিব পাৰিব। এনেকৈ ধৰণে এটা হেলথ আইডি পাব। এইটো আপুনি ডাউনলোড হেলথ আইডি কাৰ্ডত আপুনি ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব, আৰু ডাউনলোড কৰি এইটো প্ৰিণ্ট আউট কৰি ল'ব পাৰিব, আৰু যিকোনো মেডিকেল বা ক্লিনিকত আপুনি এইটো ব্যৱহাৰ কৰিব পাৰিব। ইয়াত কেইটামান ছেটিংছ আছে। সেই ছেটিংছকেইটা কৰিবৰ কাৰণে ইয়াত প্ৰফাইল একশ্যনত আপুনি মাই হেল্থ কাৰ্ড মাই একাউণ্টত যাব লাগিব। এডিট প্ৰফাইলত ক্লিক কৰিব লাগিব। ইয়াত আপুনি যদি কিবা ভুল হৈ আছে সেইটো আপুনি এডিট কৰি ল'ব পাৰিব, সম্পূৰ্ণকৈ ইয়াত শুদ্ধকৈ ইয়াত এডিট কৰি ল'ব পাৰিব। আৰু আপুনি যদি পাছৱৰ্ড চেঞ্জ কৰিব বিচাৰে তেন্তে ছেট পাছৱৰ্ড আছে। ছেট পাছৱৰ্ডত ক্লিক কৰাৰ পিছত এই পেজটো খোল খাব। ইয়াত আপুনি পাছৱৰ্ড এটা দিব লাগিব, নিউ পাছৱৰ্ড, আৰু সেই পাছৱৰ্ডটো ইয়াত কনফাৰ্ম কৰিব লাগিব। আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব। সেই মোবাইল নম্বৰত যোৱা OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব, আৰু পাছৱৰ্ডটো কেনেকৈ ক্ৰিয়েট কৰিব মই স্ক্ৰীণত দেখুৱাই দিছোঁ। সেই পাছৱৰ্ডটো এনেধৰণে ক্ৰিয়েট কৰিব লাগিব। আপুনি যিটোৱে দিব বিচাৰে এনেধৰণে আপুনি ক্ৰিয়েট কৰিব লাগিব স্ক্ৰীণত দেখুওৱাৰ দৰে। মোবাইল নম্বৰত এটা OTP যাব। ইয়াত মোবাইল নম্বৰ OTPটো ইয়াত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত যিটো OTP যাব সেই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব, আৰু শুদ্ধকৈ মোবাইল নম্বৰত যোৱা OTPটো এণ্টাৰ কৰাৰ পিছত ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ পাছৱৰ্ড কমপ্লিটলি ছাকচেছফুলি চেঞ্জ হৈ যাব। ইয়াত ছাকচেছফুলি ইয়াত দেখুৱাব, আৰু লগ ইন কৰিবৰ কাৰণে আপুনি লগ ইন অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াত আপুনি লগ ইন কৰিবৰ কাৰণে আকৌ লগ ইন অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনাৰ যিটো হেলথ আইডি আছিলে, যিটো আপুনি ক্ৰিয়েট কৰিছিলে, সেই হেলথ আইডিটো ইয়াত এণ্টাৰ কৰিব, বা আপোনাৰ যিটো নাম্বাৰ আছিলে হেলথ কাৰ্ডৰ সেইটো ইয়াত এণ্টাৰ কৰিব, আৰু ডেট অফ বাৰ্থ এণ্টাৰ কৰাৰ পিছত আপুনি ইয়াত এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সেইটো একচেপ্ট কৰিব লাগিব, আৰু মোবাইল নম্বৰত এটা OTP যাব। সেই মোবাইল নম্বৰ বা লগ ইন পাছৱৰ্ডত আপুনি ক্লিক কৰি ইয়াত আপুনি যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো ইয়াত এণ্টাৰ কৰিব লাগিব, আৰু লগ ইন অপশ্যনত ক্লিক কৰিব লাগিব। লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ গোটেই হেলথ আইডি কাৰ্ড ইয়াত শ্ব' কৰিব। ইয়াত আপুনি মাই বেনিফিটত ক্লিক কৰি আপুনি কি কি বেনিফিট ল'ব বিচাৰে আপুনি সেয়া তাত এড কৰি যাব পাৰিব। আপোনাৰ হেলথ আইডি নম্বৰটো দি পেলাই মাই বেনিফিটত ক্লিক কৰিব লাগিব। মাই বেনিফিটত ক্লিক কৰাৰ পিছত আপুনি ইয়াত এড কৰি যাব যে ক'ত ক'ত আপোনাৰ এড কৰিবলগীয়া আছে, কি কি কৰিছে, কোন কোন মেডিকেলত আছে। ইয়াত আপুনি বেনিফিট নেম। যদি আপুনি হেলথ আইডি কাৰ্ডটো ডিলিট কৰিব বিচাৰে তেন্তে আপুনি লাষ্টত যিটো আছে ডিএক্টিভ বা ডিলেট আইডি ইয়াত আপুনি ক্লিক কৰিব লাগিব। সেই ক্লিক কৰাৰ পিছত নেক্সট এখন পেজ খোল খাব। ইয়াত এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। আপুনি পাৰ্মানেণ্টলি ডিলিট কৰিব বিচাৰিলে তলৰটোত আপুনি টিক কৰিব লাগিব, আৰু কণ্টিনিউ অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত পাৰ্মানেণ্টলি ডিলিট হৈ গুচি যাব। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। সকলোৱে যাতে ঘৰতে বহি নিজৰ মোবাইলৰ পৰাই হেলথ আইডি কাৰ্ড বনাই ল'ব পাৰে।
আৰু শেষত এটা সৰু ৰিকুৱেষ্ট প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোত আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া আমাৰ নতুন ভিডিঅ'সমূহ আপুনি আগতীয়াকৈ পায়